তো হে গাইজ আমি গৈ আছোঁ কাষৰ গাঁওখনলৈ ক্ৰিকেট খেলিবলৈ আৰু তাত জিকিলোঁ নে হাৰিলোঁ লগতে মাইক কিনো গিফ্ট দিলোঁ তাকে চাওঁ আহক তাৰ আগতে ট্ৰেইলাৰটো ষ্টাৰ্ট কৰিছোঁ For just a little love and your pretty smile, baby, you should know I will do anything. Nothing ever has, nothing ever will. Never break apart, I will always be here. I will miss your touch, your smile, your eyes. I will miss your touch, your smile, your eyes. 1, 2, 3, 4, 5, 6, 7, 8. Time is ticking by. I'm losing my mind every second that you're away from me. Oi, Baby, you know you can make me fall asleep. When I close my eyes, you start to sing me a lullaby. Sing me a lullaby. ইহঁতে কোন হাৰিলে হৈ গ'ল কৰি আছো কোনে খালে চেনি এয়া আমি আজি ক্ৰিকেট খেলিবলৈ আহিছোঁ এয়া যাওঁ আৰু বাই বাই এই হেল্ল' গাইজ তো আমি আজি ক্ৰিকেট খেলিবলৈ আহিছোঁ মোৰ হাততে বল আছে বেট আছে তো এইখনে ফিল্ড আমি য'ত আজি ক্ৰিকেট খেলিবলৈ যাম তাৰ এটা সদস্য ক্ৰিকেটৰ টীম মই হয় তো আমি আজি দেখুৱাম খেলখনত কি হয় আৰু আমি কিমান কোনে 6-4 মাৰোঁ এয়া পিছফালেও দৰ্শক নহয় বাৰু এয়া চব ক্ৰিকেটাৰ টীম আছে দেখাওঁ হাই 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 আকৌ এইফালেও আছে আমাৰ টীম কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই কেমেৰা পাৰ্চন দেখাব ট্ৰাই কৰিছে মোক দেখাওঁ তো আমি বাকীখন দেখুৱাই থাকিম ধন্যবাদ লাষ্ট বলত 9 ৰান লাগে যিটো অসম্ভৱ আমাৰ কাকি গ'ল আৰু আমাৰ ফুল টাৰ্গেট 105 ৰান 105 ৰান টাৰ্গেট ইহঁতৰ কিমান হ'ল 60 হৈছে 60 ৰান হ'ল এয়া ৰামপুৰ এটা বৃহৎ জয়ৰে জিকি গৈছে এয়া দেখাব ইহঁতকেইটা খালি দান নিকনে দেখাই দিয়ক জুম কৰি দেখাওক যাতে ইহঁতে কোন হাৰিলে আমি ৰামপুৰবাসী জিকিছে হেল্ল' জিকি কেনেকুৱা লাগিলে ভাল লাগিলে আৰু আমাৰ টাৰ্গেট কিমান আছিল 105 আছিলে অপজিট টিমৰ অপজিটৰ এয়া জিকি গ'ল দেৱালী হেল্ল' কেনেকুৱা ফিল হৈছে বহুত ভাল দেৱালী বেছ ৰামপুৰ বঢ়িয়া ফিল এয়া ৰামপুৰ জিকিলে দেৱালী ক্ৰিকেটৰ বিশদ জয়ৰ পাছত আমি এতিয়া আহিছোঁ বাটেৰে গৈ থকাৰ সময়তে এটা অচিনাকি মানুহৰ ঘৰৰ পদূলিত কিছুমান ধুনীয়া আৰু মৰম লগা কিছুমান ফুলৰ অবিশেষ পোৱা গ'ল তাৰ ফলত সিহঁতৰ অচিনাকি ঘৰৰ পৰা আমি অচিনাকি চিপাংখন লৈ সেই অচিনাকি ফুল যাৰ নামো নাজানো সেই অচিনাকি ফুলপাহ উঘালাৰ প্ৰয়াসেৰে আমি আগবাঢ়ি গৈ আছোঁ অচিনাকি ফুলখিনিৰ ওচৰলৈ ব'লক আপোনালোকো দেখুৱাম কোনজোপা ফুলৰ কাৰণে আমি ইমান কষ্ট কৰি অচিনাকি ঘৰত সোমাই অচিনাকি চিপাংলৈ অচিনাকি ফুল উঘালিবলৈ গৈছোঁ ব'লক লেটছ গো এণ্ড ৰক তো মাইক যিটো মই ট্ৰেইলাৰত গিফ্ট এটা দিম বুলি কৈছিলোঁ সেই গিফ্টটো হৈছে এই অচিনাকি প্লেনটোৱে ৰাইট ছাইডে যিটো আছে সেইদিনাখন মায়ে ৰাস্তা দি গৈ থাকোঁতে এই প্লেনটো বহুত ভাল পাইছিলে বাট সেইদিনাখনো ট্ৰাই কৰিছিলোঁ উঘালিবলৈ বাট হ'ল আছিল তো ভাবিলোঁ মই মাইক এইটো গিফ্ট হিচাপে দিম আৰু যদি আপোনালোকে ইয়াৰ নামটো জানে দেন কমেণ্ট কৰিব পাৰে লগতে এইটো ইমানেই ধুনীয়া আপোনালোকে এটা চিনেমেটিক শ্বৰ্ট লৈছিলোঁ সেইটো চাওকচোন লাহে লাহে কৈ জোনালী নামে বিচাৰে তোমাক কাষত নীৰৱে পাহে পাহে বয় নিয়ৰ খানে এপাহতে তোমাক সপোনে দি থাকে দৰে দৰে খেলে দুয়োৰে আবেগৰে চিনাকি হৃদয়ে হৃদয়ে সাজে প্ৰেমৰে পৰশৰ হাঁহিতি 1, 2, 3, 4, 5, 6, 7, 8. Time is ticking by. বঢ়িয়া এইকেইটা ফুল দি আমি উঘালিবলৈ সক্ষম হৈ গ'ল
এখন ৰুমগৈ আৰু দেই নজনাকে নুবুজাকে পাৰ হ'ল তৰালি এয়া আমি আজি ঘৰলৈ লৈ যাম এতিয়া হুল আছে চাব পাৰিছে আপোনালোকে আমি সক্ষম হৈছোঁ ঘৰত মাৰ এটা হাঁহিৰ কাৰণে আমি হুলৰ ফুল লৈ যাবলৈ সক্ষম ফুল আনিলোঁ এয়া বিভিন্ন ধৰণৰ ফুল এইখিনি হৈছে মই যাওঁগৈ দে বাই বাই Where I belong অতীতলৈ তোৰ বিলাই তুমি কিবা ক'বানে মা তোমাৰ পিতেৰে পানীত বগাই বগাই আনিছে এইবিলাক যদিও মায়ে একো নক'লে বাট মই ফিল কৰোঁ মায়ে কিমান শান্তি পাইছে চাগে তো মায়ে টাবত ধুবলৈ ট্ৰাই মানে ঠিক কৰি আছে তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বাই বাই এপিনা এপিনা ইয়াত এয়া কি আছে কি বিক্ৰী কৰিছ এপিনা 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 এয়া পলাইছে কি বিক্ৰী কৰিছ হা কি বিক্ৰী কৰিছ কি বিক্ৰী কৰিছ এপিলা এপিনা ইধাৰ আজা জুম কৰি দিলোঁ কি বিক্ৰী কৰিছ নকলি তহঁতে